নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এবাৰ মই মোৰ এই ইউটিউব চেনেল অনুভৱ এবাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ কোনো বিশেষ কমেডি ভিডিঅ' বা হাস্যৰসৰ এনেকুৱা লৈ অহা নাই। আজি মই কিছুমান মোৰ নিজৰ জীৱনটোৰ বিষয়ে কিছু কথা ক'বলৈ আহিছোঁ। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, প্ৰথম কথা, মই মোৰ এই নতুন ইউটিউব চেনেলটোত মই 4টা মাত্ৰ ভিডিঅ' আপলোড কৰিছোঁ। মোৰ ভালদৰে এডিটিং বা কিছুমান কেমেৰাৰ ক্ষেত্ৰত হয় ভিডিঅ'টো বেয়া হৈছে আৰু মই বিশেষ আৰ্থিকভাৱে দুৰ্বল। গতিকে মই যিমান পাৰোঁ চেষ্টা কৰি আছোঁ বস্তুকেইটা আনিবলৈ, আৰু অতি সোনকালে বস্তুখিনি আহিব। তেতিয়া মই আপোনালোকক আৰু নতুন নতুন ধুনীয়া ভিডিঅ' দিম, নিশ্চয় দিম। মই কষ্ট কৰিছোঁ, যেনে তেনে আপোনালোকক ভিডিঅ' দিম। কিন্তু আজি মই নিজৰ জীৱনটোৰ বিষয়ে কিছু কথা ক'বলৈ আহিছোঁ। মই এই ইউটিউব চেনেলটো এটা কাৰণেই খুলিছোঁ। মই ইউটিউব চেনেলটো মই টকাৰ কাৰণে খোলা নাই, মই যে পপুলাৰিটি এটা পাম মই সেইকাৰণে খোলা নাই। মাত্ৰ ইউটিউব চেনেলটো খুলিছোঁ এটা কাৰণেই, যে আমাৰ অসমখন কিমান মনোমোহা, কিমান সুন্দৰ। এই অসমখনত আমাৰ চাবলগীয়া বিভিন্ন জেগা আছে, যেনে আপোনাৰ কাজিৰঙা, শিৱসাগৰ, মাজুলী, বগীবিল দলং, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ ইত্যাদি। বন্ধু বান্ধৱীসকল, আমি দেখিবলৈ পাইছোঁ বৰ্তমান অসমখনৰ আমাৰ দুৰৱস্থা, অসমখন ক'লৈ গৈ আছে। গতিকে ভগৱানে মোক এটা ইমান সুন্দৰ জীৱন দিছে, মই যিমানখিনি পাৰোঁ মই আগবাঢ়ি যাওঁ, লগতে মই আৰু যাতে 10জনক আগুৱাই নিব পাৰোঁ, মই সেইবাবে ওলাই আহিছোঁ। এইবাবে মই ইউটিউব চেনেলটো খুলিছোঁ। মই আকৌ কৈছোঁ, মই ইউটিউব চেনেলটো খুলিছোঁ, মই পইচা পাম, মই পপুলাৰিটি এটা পাম, মোক অসমৰ মানুহে চিনি পাব। মই এইবাবে খোলা নাই, মই মাত্ৰ খুলিছোঁ মই আগবাঢ়ি যাওঁ, লগতে সমাজখনৰ 10জন বা 20জনক মোৰ লগত সমানে আগুৱাই নিওঁ। মই কয় মোক কিছুমানে, তোমাৰ কিছুমান প্ৰতিভা আছে। বিশেষ প্ৰতিভা মোৰ একো নাই, প্ৰতিভা বুলি ক'বলৈ লাজেই লাগে। প্ৰতিভা মোৰ একো নাই, তথাপিও মই কবিতা লিখোঁ, কবিতা আবৃত্তি কৰোঁ, গল্প লিখোঁ, আৰু যদি কেতিয়াবা য'তে ত'তে সুবিধা পাওঁ তেতিয়া 2 এষাৰ ভাষণ দিবলৈ চেষ্টা কৰোঁ। মোৰ ইমানেই প্ৰতিভা। আৰু বন্ধু বান্ধৱীসকল, মোৰ এই জীৱনটো মই আজি উপলব্ধি কৰিছোঁ। মোৰ জীৱনটো কি আচলতে? জীয়াই থকাইতো জীৱন নহয় ন? জীয়াই থকাই জানো জীৱন? জীয়াই থকাই জীৱন নহয়। আপোনালোকৰ মাজলৈ আহিছোঁ। মোৰ কিছুমান ভুল হৈছে, আপোনালোকে ভুলখিনি মোক কমেণ্ট কৰি জনাওক, যে মই কেনেকৈ গ'লে মোক অসমৰ ৰাইজে আদৰি ল'ব, বা মই কেনেকৈ গ'লে অসমখনক আগুৱাই নিব পাৰিম। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই কথাখিনি। মই অকল মোৰ নিজৰ জীৱনটোক লৈ কথাখিনি কৈছোঁ। কিছুমানে বহুতে ইউটিউব চেনেল বনাই আহিছে ন, মই তেওঁলোকক ক'বলৈ যোৱা নাই। তেওঁলোকে কেনেকৈ পপুলাৰিটি পাম, কিছুমানে এইটো চিন্তা কৰে কেনেকৈ মই টকা পাম, কিন্তু মই এইভাৱে অহা নাই। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। আপোনালোকক মই আকৌ মোৰ এই অনুভৱ এবাৰ ইউটিউব চেনেলটি আপোনালোকলৈ এটি নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।